हेलो फ्रेंड्स, मैं आज लै आइছোঁ मीठा पोलाओ रेसिपी। मैं भाविलो आज पोलाओके बनाऊँ, সেইকাৰণে আপোনালোককো দেখুৱাম বুলি ভাবি এই ভিডিঅ'টো লৈ আহিলোঁ। আপোনালোকে চাই মোক জনাবলৈ নাপাহৰিব কেনেকুৱা হৈছে। আহকচোন এতিয়া মই ভিডিঅ'টোলৈ আগবাঢ়োঁ। এয়া দেখিছেনে, মই তেজপাত, কাজু, জালুক, কিচমিচ আৰু লং, ইলাচি, দালচেনি এইবোৰ সকলোবোৰ লৈ লৈছোঁ মোৰ ওচৰতে। এয়া চেনি, নিমখ 1 চামুচ আৰু ঘিউ, পানী এয়া মই গোটাই লৈছোঁ ওচৰতে সকলোবোৰ পোৱাকৈ, যাতে উঠি যাবলগীয়া নহয়, সকলোবোৰ গোটাই লৈছোঁ মই। তাৰপিছত মই বাসমতি চাউল 1.5 কাপ এয়া ধুই ধুনীয়াকৈ অকণমান শুকুৱাই লৈছোঁ। মানে চাউল ধোৱা খৰাহিটোতে অকণমান মেলি দিছোঁ পানীটো টোক খাবৰ কাৰণে। আপোনালোকে চেকনিটো ব্যৱহাৰ কৰিব পাৰে। এয়া ঘিউ মই লৈছোঁ, ব্যৱহাৰ কৰিম তাত। এয়া চেনি মই নিজৰ ইচ্ছামতে ইমানখিনি লৈছোঁ। আপোনালোকে নিজৰ ইচ্ছামতে সোৱাদ অনুযায়ী কম বেছি কৰিব পাৰে। এয়া নিমখ 1 চামুচ লৈছোঁ, যিমান ব্যৱহাৰ হয় তাত দিম। এয়া পানী এগিলাচো মই ওচৰতে গোটাই লৈছোঁ। এয়া সকলোবোৰ মই এয়া ডিছত গোটাই লৈছোঁ, যাতে মই পটককৈ বস্তুটো বিচাৰোঁতে পাওঁ, উঠি যাবলগীয়া নহয়, যাতে ওচৰৰ পৰা আঁতৰলৈ যাবলগীয়া হ'লে অলপ বস্তুবিলাক ইফাল সিফাল হৈ যায়। সেইকাৰণে মই এয়া গোটাই লৈছোঁ সকলোবোৰ যোগাৰ কৰি। এয়া দেখিছে চাউলখিনি ইমান ধুনীয়া হৈ আছে, ধুই পেলাই আনি। এয়া দেখিছে মই এটা চচ পাতি লৈছোঁ, জুইত বনাইছোঁ, গেছ শেষ হৈ গ'ল মানে। এয়া মই 3 চামুচ ঘিউ দিছোঁ, তাতে মই এয়া লং, ইলাচি আৰু কাজু চব দি পেলাই ইয়াত তেজপাত আৰু কিচমিচো দি চব ভাজি লৈছোঁ। অকণমান ৰঙচুৱা হোৱালৈ ভাজিম। আপোনালোকে নিজৰ জোখ অনুযায়ী কম বেছি কৰিব পাৰে, ঘিউটো কম বেছি দিব পাৰে। মই 3 চামুচেই লৈছোঁ। এয়া দেখিছেনে অকণমান ৰঙা হৈছে, এয়া পূৰা ধুনীয়াকৈ হৈ গৈছে, গোল্ডেন কালাৰ। ইমান ধুনীয়া লাগিছে দেখি, চাওকচোন বাৰু, খাবলৈ ভালেই হ'ব চাগে। মই আজি প্ৰথম বনাইছোঁ, গতিকে আপোনালোকেও ভালকৈ জানি শিকি লৈ বনাব। মইতো ইউটিউব চাই বনাইছোঁ। এয়া মই চাউলখিনি দি দিছোঁ। চাউলখিনি এয়া ধুনীয়াকৈ মই 1.5 কাপ চাউল লৈছোঁ, তাতে দি দিছোঁ। চাউলখিনি দি মই সেয়া হৈ গৈছে দি। এতিয়া মই অকণমান সেয়া চাউলখিনি দি লৰাই দিছোঁ। ধুনীয়াকৈ অকণমান ভাজ খোৱালৈ মই লৰাই অকণমান ঢাকি দিম। অকণমান ভাজাৰ পিছতহে মই তাৰপিছতহে পানী দিম। এয়া চাওক, ধুনীয়াকৈ এয়া হৈ গৈছে, মিক্স হৈ গৈছে। সেয়া আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব মোক দেই, মই জানিছোঁ নে নাই, আজি প্ৰথম যিহেতু। সেইকাৰণে খাবলৈ বা কেনেকুৱা হয়, ভালেই হ'ব যেন লাগিছে। এয়া মই জালুকো ইয়াতে দিছোঁ 3-4টামান, আপোনালোকেও ব্যৱহাৰ কৰিব পাৰে। এয়া চাওক, মই আকৌ অকণমান লৰাই দিলোঁ। এতিয়া মই অকণমান ঢাকি দিম। এয়া মই পানী দিলোঁ, তাত এতিয়া মই চেনি দি দিছোঁ, জোখ অনুযায়ী, সোৱাদ অনুযায়ী দিছোঁ। মই কমকৈ দিছোঁ, সোৱাদটো ইমান বেছি ভালো নাপাওঁ। নিমখো অকণমান দিছোঁ, আপোনালোকেও জোখত দি ল'ব পাৰে। বেছিকৈ নিদিব, খাবলৈ ভাল নালাগিব ইমান বেছিকৈ দিলে, অকণ চোকা লাগিব। মই এয়া লৰাই দিলোঁ, দি লৈ এতিয়া মই ঢাকনাখন মাৰি দিম হোৱালৈকে, বাট চাওঁ। এয়া দেখিছেনে কিমান ধুনীয়াকৈ হৈ গ'ল, ইমান ধুনীয়া লাগিছে দেখিবলৈ। মোৰ যেন মনটো ভাল লাগি গৈছে, আজি ফাৰ্ষ্ট টাইম বনাইছোঁ। গোন্ধটো ৱাও, ইমান ধুনীয়া আহিছে একদম। মানে মই নিজকে বহুত ভাল লাগিছে। মানে আজি প্ৰথম বনাইছোঁ যিহেতু। মই ইয়াতে অকণমান ঘিউ আৰু দি দিছোঁ। মই ঘিউ খাই বহুত ভাল পাওঁ, সেইটো কাৰণে মই ঘিউটো অকণমান বেছি ব্যৱহাৰ কৰিছোঁ। আপোনালোকে কেনেকৈ বনায় সেইটো আপোনালোকে মোক জনাব। ভাল ৰেচিপি যদি পায় মোক দিব। এয়া মই লৰাই দিলোঁ। এতিয়া এয়া হৈ গ'ল মোৰ। এতিয়া মই এখন ডিছত কাঢ়ি ল'ম ধুনীয়াকৈ। গোন্ধটো বহুত ধুনীয়া আহিছে, দেখিবলৈও ভাল লাগিছে। এয়া মই ডিছ এখনত কাঢ়ি লৈছোঁ। আপোনালোকে জনাবলৈ নাপাহৰিব মোক কেনেকুৱা হৈছে। খাবলৈতো ভালেই হ'ব চাগে, ভালেই হ'ব যেন লাগিছে। এয়া চাওক, এতিয়া মই চাৰ্ভ কৰিম।
এইয়া দেখিছেনে মোৰ হৈ গ'ল। মই ধুনীয়াকৈ ডিছ এখনত উলিয়াই ল'লোঁ। এতিয়া তাতে দি দিম মই বাদাম আৰু খিচমিচ সজাই দিছোঁ। মানে আজি প্ৰথম নহয় জানো, দেখি ভাল পাওঁ এনেকৈ সকলোৱে দিয়া দেখোঁ। কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব। এইয়া চাই থাকক, ৰেডি হৈ গ'ল।